কওকচোন। কিহৰ কাৰণে মাতিছে? হয়, আজি মাতিছোঁ আপোনালোকক মানে আমাৰ চকীদাৰ মাষ্টৰে আমাক ফোন কৰিলে ৰাতি, মোলৈ ফোন কৰিলে ৰাতি 2টা বজাত। ফোন কৰি ক'লে যেন আজি চুৰি কাণ্ড এটা ঘটি গৈছে স্কুলত। সেই কাণ্ডটোলৈকে আমাৰ এই ৰাইজৰ বৈঠকটো আজি মাতা হ'ল। এতিয়া আমাৰ চকীদাৰ ছাৰে ক'ব পাৰিব কেনেকৈ কোনে চুৰি কৰিছে বা চোৰটো হাতে নাতে ধৰা পৰিছে বুলি ক'লে। এতিয়া মইতো খন্তেকীয়া গম পাওঁ, ইমানখিনি নাজানো। এতিয়া আপোনাক গাঁওবুঢ়া হিচাপত মাতা হৈছে, আপুনি সুধি লওক কোনে কি চুৰি কৰিলে। চকীদাৰটো মাতক। চকীদাৰ ছাৰ আমাৰ এই বৈঠকতে প্ৰেজেণ্ট আছে। চকীদাৰ ছাৰ ইয়াতে আছে, আহক আপুনি এই কথাষাৰ কওক কি হৈছে, আপুনি শুনিব। চকীদাৰ চাওক, কওকচোন কি হ'ল? ৰাতি অনুমান 2টা বজাত মই বাহিৰত আহিছিলোঁ, অলপ মানে গৰম সেইকাৰণে বাহিৰত আহিছিলোঁ। পেচাব কৰিব লাগে সেইকাৰণে বাহিৰত আহিছোঁ। ৰাস্তা দি মানে ইফালে চাইছোঁ, স্কুলৰ গেটটো অলপ খোলা খোলা যেন লাগিছে মোক। মানে ওচৰতে ঘৰ, সেইকাৰণে মানে গেট পিনে চাইছোঁ, গেটটো কিবা খোলা আছে বুলি ভাবিছোঁ। তো গেটটো খোলা যদি ইমান ৰাতিত গেট কিয় খোলা থাকিব? তো গেটে সন্মুখত আহি কিনে আমি ভিতৰত সোমাইছোঁ ডাইৰেক্ট স্কুলত। সোমাই কিনে চাইছোঁ যে স্কুলৰ যিটো পাকঘৰ সেইটো খোলা আছে। তো খোলা আছে যদি ভিতৰত সোমাইছোঁ কেনে যেতিয়া মই ভিতৰত সোমাইছোঁ চাওঁ মানুহ আছে এটা। ৰাতি ইমান চাব নোৱাৰে, মানে মানুহ যেন এটা লাগি আছে যে কিবা এটা কাম কৰি আছে মানুহ। তো মই তাক পিছফালৰ পৰা যাই কিনে ধৰিছোঁ। ধৰাৰ পিছত বাহিৰত লৈ আহিলোঁ, চাইছোঁ আমাৰ গাঁৱৰে বহুত বস্তু নাই, মানে চাউলৰ বস্তা নাই, ইফালে বাচন বৰ্তনবিলাক নাই। তাৰপিছত মই ধৰিলোঁ তাক, ধৰি কিনে মানুহ মাতিলোঁ, বহুতকেইটা আহিল, সিহঁতেও আহিল। অহাৰ পিছত গাঁৱলীয়া মানুহে চবেই মিলি অলপ পিটন চিটন দিছে, দি কিনে ৰাতি আমাৰ ঘৰত থৈ দিছিল। থৈ দি লাষ্টত মাষ্টাৰক ফোন কৰিছোঁ মই যে ছাৰ এনেকুৱা ঘটনা, স্কুলত চুৰি হৈ গ'ল, আপোনালোকে আহিব লাগে আৰু যদি কিবা ব্যৱস্থা কৰে ব্যৱস্থা এটা কৰিব লাগে, চোৰটো আমাৰ হাতত আছে এতিয়া। তাৰপিছত মই ছাৰে আহিল, অহাৰ পিছত মানুহ মাতিব ক'লে, মই গাঁৱৰ মানুহবিলাক মাতিছোঁ। এতিয়া আপোনালোকে যিটো উপযুক্ত তাৰ বিচাৰ হয় শুনক, আৰু ৰাইজৰ সিহঁতেও আছিল চোৰ ধৰা অৱস্থাত, যিটো বিচাৰ কৰিব লাগে আপোনালোকে কৰি দিয়ক। চোৰটো লৈ আহিছে নেকি? চোৰটো আছে, আমাৰ ঘৰতে আছে। তেনেহ'লে লৈ আহক আগত, মই মানুহ পঠাই দি আছোঁ। হয় ঠিক আছে। ঐ চোৰটো লৈ আছোন, মোৰ ঘৰত আছে। যা থৈ যা, দুজনে লৈ আহ। চকীদাৰ ছাৰ এইজনী হয় না? এইটো চিনি পাওঁ, মই চিনি পাওঁ, আগতেও লগ পাইছোঁ, স্কুলৰ ওচৰতে ঘৰ। এতিয়া কথা হ'ল এই ল'ৰাজনটো কথা ক'ব নোৱাৰে, বোবা ল'ৰা হয়। সি কেনেকৈ চোৰ কৰিছে নকৰিছে মই গম নাপাওঁ। এতিয়া আমাৰ গাঁওবুঢ়া মুৰব্বীক মাতা হৈছে, গাঁওবুঢ়া মুৰব্বী কিবা সুধিব লগা আছে যদি সুধি লওক। সুধকচোন আপুনি। সেই চুরি করা নাই, চুৰি কৰা নাই? সেই কৈ আছে সি কৈছে চুৰি কৰা নাই। কিন্তু মই হাতে নাতে ধৰিছোঁ তাক। সিহঁতেও আছিল, সিহঁতৰ পৰাও জানিব পাৰে আপোনালোকে। মাতিছোঁ তো সিহঁতে। মাতিলে চোৰে কেতিয়াবা চুৰি কৰি শিকাৰ নাযায়, গম পাইছে?
সেইটোতো শিকা নাযায় মইতো গম পাই ববা মানুহ হয় নহয় বোবা মানুহ হ'লে মই স্কুলৰ চকীদাৰ হয় এইটো বস্তু যে স্কুলৰ পৰা হেৰাই গ'ল অঁ মোকে ধৰিলেহেঁতেন অঁ তো মই তাক হাতে নাতে ধৰিলোঁ প্লাছ গাঁৱৰ মানুহবিলাক মাতি কেনে সিহঁতেও চাইছে মই যে তাক ধৰিছোঁ ৰাতি 2টা বজাত স্কুলত কিয় সোমাল আৰু বস্তুবিলাক নাই হয় তো সিয়ে চুৰি কৰিছে আৰু কিবা বস্তু লৈ আছিল তেতিয়াই মই হাতে নাতে ধৰিলোঁ তাক এতিয়া মই আৰু কি ক'ম এতিয়া চকীদাৰ ছাৰে হিচাপে ঠিকেই কৈছে হয় যদি স্কুলৰ বাউণ্ডেৰীৰ ভিতৰতে পাইছে হয় আকৌ চোৰ বস্তুবিলাক হেৰুৱাই গৈছে হয় এতিয়া আপুনি গাঁৱৰ পৰা কি কৰিব কৰক মোৰ পৰা ক'ব লগা একো নাই তেনেহ'লে তাক চাজা দি আছোঁ দি দিম এইটো আপোনাৰ যিটো ভাল হয় আপোনাৰ ওপৰত দিয়া হৈছে সম্পূৰ্ণ দায়িত্ব আপুনি কি যিটো ৰাইজ আমি মানি আপোনালোকে ল'ম। কি কয় ৰাইজ আছে নহয় চকীদাৰ চাহাব যিটো কথা ক'লে এইটো সঁচানে আৰু কেইটা ল'ৰা আছিল গিলাচ তুমি কোৱাচোন কথাটো সঁচানে নাই একদম সঁচা তেওঁৰ উপযুক্ত শাস্তি দিব লাগে চুৰি কৰি ধৰা কৰি এতিয়া কৰি আছে তেওঁ চকুটো উলাই দিয়ক চকীদাৰ চাহাব তাক দুটা দিলেহে ক'বালে সঁচা কথা ক'ব দিয়কচোন দুটা মাষ্টাৰ বহুতো কথা কৈ আছে শুনিলোঁ এতিয়া আপুনি কি কয় এতিয়া গাঁওবুঢ়া আপুনি গাঁৱৰ মুৰব্বী এতিয়া আপুনি যোনটো ভাল হয় বহুতে বহুত মতামত দিলে আৰু শুদ্ধ বিচাৰটো কি হ'ব লাগে সেইখিনি কৰি দিয়ক আৰু ভৱিষ্যতত যেন এনেকুৱা কোনেও চুৰি কাণ্ড ঘটাব নোৱাৰে এনেকুৱা সাহস নাপায় উপযুক্ত শাস্তি এটা দিলে ৰাইজেও আনন্দিত হ'ব আপুনি নিজেও এটা বিচাৰক গাঁওবুঢ়া হয় এইটো গাঁৱৰে আপুনি নিজে এটা ভাল মনত লৈ ভাল এটা কৰি দিয়ক কি কৰা যায় এইটো কৰক যি ভাল পাবে আচ্ছা মাষ্টাৰ মই এটা সিদ্ধান্ত লৈছোঁ মানে আৰু কি 10জনে কৈ আছে তাৰ চকু দুটা উঠাই দিয়ক সেইটো ভাল হ'ব ঠিক আছে ৰাইজ আপোনালোকে ভালে ভাবিছে না যিটো ভাল হয় সেইটোৱে কৰক কিন্তু সোনকালে কৰক One, 2, 3, 4, 5, 6, 7, 8, 9, তোমাৰ কি হ'ল তাক মাৰিব নিদিয়ে তোমালোকে কৈ আছা সি চুৰি কৰিছে কওকচোন তেনেহ'লে কুকুৰে চুৰি কৰিছে এতিয়া কোনজন হয় কওকচোন আছে আমাৰ গাঁৱৰ মানুহ চুৰি কৰিছে মোৰ বুদ্ধিমতে বেলেগে চুৰি কৰিছে শাস্তি দি আছে সেইটো কথা আগত নকব লাগিব তোমাৰ লগত আৰু কোন আছে এ পার্টনার তোমার কি খবর? কি কমু যে দেশের পরিস্থিতি খারাপ তোর খবর কি
মই আৰু কি কম, কাম চাম নাই, কি কৰিম এতিয়া? আমাৰো তো একই দশা রে। এই তহঁতে কি কৰি আছা? এ বসে রে। পাৰ্টনাৰ ক মই এটা কথা লৈ আহিলোঁ। কি কথা রে? 500 টকামান লাগছিল। হে পয়সা কেন পামু? পয়সা নাই। কি পইচা ক'ত পাব? পয়সা নাই, কাম কাজ নাই, কি করি? ঐ তোৰ হাতত আছেনে নাই? মই পইচা ক'ত পাম? বহুদিন ধৰি হাত খালী হৈ গৈছে। হয় নেকি? হেই মোৰ 500 টকা লাগছিলেই। হেই মোৰ বহুত প্ৰয়োজন হৈ গ'ল। কি প্ৰয়োজন? সেই ঘৰত একো খাবলৈ নাই। ল'ৰা ছোৱালী প্ৰত্যেক দিন পইচা বিচাৰে। পয়সার দরকার তো আমারও, বুদ্ধি একটা আছে। কি বুদ্ধি কোৱাচোন? আগের কামটা করলে কি হেই তুই কি কৈ আছা এতিয়া? এইবিলাক কি কৈ আছা? এতিয়া যে যুগ আহিছে, ডিজিটেল যুগ। এইটো বাদ দেচোন, বেলেগ বুদ্ধি কৰা। একে বুদ্ধি বাৰে বাৰে কৰি আছা। কি করা লাগে সে বুদ্ধি আমার? কামটো ক'ত কৰিবি কোৱাচোন? এই গ্রামে স্কুলে করার চান্স আছে। হয় স্কুলৰ চকীদাৰৰ খবৰ জানানে তুই? চৌধুরী কি করা লাগে না করা লাগে এটা আমার দায়িত্ব। ঠিকে আছে। মোবাইলটা দিছে। বাবা আপনি কোনে আছেন? আসেন সে, এই যে ডিগ্রি পারে। আপনার সাথে পার্সোনাল কথা আছে। হয় এখনই এসে, আমি আবার থাকবো না তো। হ্যাঁ ঠিক আছে। এই চকীদাৰ আহিব না? এই র আইতেছে, অল্প দেরি কর। ওই কিয় মাতিলি তই? এই কইতেছি বসেন আগে। এই আপনি রাতে কি একটা করবা চাই স্কুলে এ কি কবি, কি খুলি কছ? এই আগে যে করছিলাম আপনিও তো করতেন। ভালকৈ কচোন কি কৰিবি? এই ভাষাটো বুজি পোৱা নাই মই। কিবা কি কচোন? এই আগে যে করছি আপনার সাথে শেয়ারও ছিলাম, তো আপনার সাথে করতে আপনি কি কিছু দেবনি? ই পাগলা আদমি তই কি কৈ আছা? বৰ্তমান মই চৰকাৰী চাকৰি কৰোঁ, চকীদাৰ হ'লেও চাকৰি। এইবিলাক আৰু দিন আছে নেকি? পাগলা হৈছে নেকি? এই মোক মাৰিবি নে? এই মানুষ জানবো নাকি? এই পাগলা হৈছে নেকি তই? এই কি একটা দেবনি? না 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 সেই এইটো নহ'ব নহ'ব না শেয়ারে থাকো। নাই 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 নহ'ব নহ'ব। মই এতিয়া চাকৰি কৰোঁ, যদি কোনোবাই জানে, গাঁৱৰ মানুহ জানে, কি কৰিব জানা? এই তোর আপনার মোক তো চাকৰিৰ পৰা বৰখাস্ত কৰিব, আৰু লাগিলে মোক এই গাঁৱৰ পৰা খেদি দিব বেলেগে। এই মানুষকে তো আমি কম না যে আপনি শেয়ারে ছিলেন। এই গম পাব, মানুহে গম পাব। তহঁতে বৰ্তমান যি যুগ জানা, মোকতো তহঁতেও মৰিবি, মোকো মাৰিবি, আৰু এইটো কাম কৰি আছা। নাই নাই নহ'ব নহ'ব, সেই বাদ দি বেলেগ চিন্তা কৰা। এখন উপায় নাই আমার। নাই 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 আপনি এই সেই সমস্যা আপনি একবার কাম দেয় তুমি। এই ভাগটো বাদ দি আছো। সমান সমান একদম সমান সমান কাটুন। কি কৈ আছা? সেই সমস্যা অতিরিক্ত সমস্যা। মই বহুত দিনত বাদ দিছো। এই শেষ ভাত এইবাৰ এই তহঁতে থাকিবি নেকি? হয় থাকিম। মইতো থাকিব নোৱাৰিম। শুন, মই ঘৰতে থাকিম, মই পহৰা দিম, তহঁতে কামখিনি কৰিবি, আৰু ভেজাল হ'লে কিন্তু তহঁতৰ, মোৰ নাম কিন্তু নলবি তহঁতৰ। হ'ব নহ'লে তাত থাকিলে হৈ গ'ল। মোৰ চাকৰিৰ কথা। আপুনি টেনচন কৰিব নালাগে। মোৰ ফেমিলিত এতিয়া বহুত কেইটা মানুহ মোৰ ওপৰত নিৰ্ভৰ কৰি আছে। যদি মোৰ চাকৰি যায় তেন্তে মোৰ একেবাৰে, এতিয়া তহঁতে জোৰ কৰি আছা, হাত ধৰিছা। এই আপনি টেনচন কৰিব লাগব না। মই ঘৰতে থাকিম, থাকি কিনে তহঁতক পহৰা দিম, মানে কোনোবাই যাতে চাব নোৱাৰে। হ'ব হ'ব খাই লও গল্প। এই তহঁতে কিন্তু মোৰ নাম ললাবি দেই, নহ'লে কিন্তু মই মৰি যাম একেবাৰে। হ'ব হ'ব যা করলে জানবো। ঠিক আছে, ভালেখিনি ভাল। ফোন চোন নামাৰিবি কিন্তু মোবাইলত। কোন কোন মারব না। মানে যা করলে করো। আজি কৰিবি না? আজি কৰিবি না? হয় আজি একেবাৰে পইচা খালি আজি নগৰী কালি কৰি কি বেলেগে যাতে গম নাপায়, মোৰ এইটো অনুৰোধ। কিন্তু মোৰ কিন্তু চাকৰি যাব দেই। হ'ব এইটো টেনচন কৰিব নালাগে। ধৰা দি কই ৰৈ যায়। মই যাওঁ এই তহঁতৰ লগত থাকিলে আৰু হ'ব হ'ব কোনোবাই ভাবিব পাৰে, কিবা মাৰিব পাৰে। হা ঠিক আছে। হ'ব এই রাইতে ফোন করুন, ফোন করে তিনজন একসাথে যাবো। হ'ব এতিয়া যাওঁ তলে। হ্যাঁ